নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা নতুন পিঠাৰ ৰেচিপি লৈ আহিছোঁ। পিঠাটো সানি থ'লোঁ, সনাৰ পিছতহে মানে ভিডিঅ'টো বনাইছোঁ দেই। এইখিনিত মই লৈছোঁ গুড়, নাৰিকল আৰু অলপমান পাউডাৰ গাখীৰ দি সানি লৈছিলোঁ। সেইখিনি মানে অকণ ভাজি ল'লোঁ দেই। আৰু এয়া মই বৰা চাউলৰ পিঠা ল'লোঁ 2 কাপ। তাতে আৰু চাউলৰ পিঠাও কেইটামান মিক্স কৰি লৈছোঁ যাতে আঠাটো অকণমান কমটি হয়। তাতে গুড় দি পিনি ভালদৰে সানি লৈছিলোঁ। সানি পিনি মই এতিয়া সুতুলি পিঠা বনাম। সুতুলি পিঠা বনাবৰ কাৰণে অকণমান বৰা চাউলৰ আঠাটো অলপ বেছি যে, সেইটো কাৰণে কম হ'বৰ কাৰণে অকণমান আৰু চাউলৰ পিঠা মিক্স কৰি ল'লোঁ তাতে, মানে ভাত খোৱা চাউল। আৰু এতিয়া দেখিছেনে পিঠাটো তেনেদৰে তেল পিঠাৰ দৰে বনাই তাতে মই সেই গুড়, নাৰিকল আৰু গাখীৰ, পাউডাৰ গাখীৰ দি পিনি ভাজি থোৱা সেইখিনি অকণমান ভৰাই কেনেদৰে পিঠাটো বনাইছোঁ তেনেদৰে বনাই তেলত ভাজি যাম। আৰু পিঠাটো খাবলৈ বহুত ভাল। এই পিঠাটো খাই সকলোৱে ভাল পায় আমাৰ ঘৰত। আৰু আপোনালোকে কেনেকুৱা পায় বাৰু ক'বচোন, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, মোক কমেণ্ট কৰি জনাব কেনেকুৱা পায়। আৰু মোৰ চেনেলটো নতুনকৈ চাই থকাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব। এয়া চাওক, এনেদৰে মই বনাই লৈছোঁ। জুইতে বনাইছোঁ, বিহুৰ ওচৰত বনোৱা, বিহুতে বনোৱা মানে বিহুত বনোৱা ভিডিঅ' অলপমান দেৰিকেই দিছোঁ, বেয়া নাপাব, এডিট কৰিবলৈকে সময় পোৱা নাই। এয়া চাওক, বনাই ল'লোঁ। মই পিঠাখিনি বনাই আছোঁ মানে, আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। দেখাতে চাগে খাওঁ খাওঁ লাগিছে নহয় জানো, আৰু খাবলৈও বহুত টেষ্টি হৈছিলে, চবেই ভাল পালে খাই। আপোনালোকেও বনাই খাই চাব। এনেদৰে নাৰিকল আৰু মানে গুড় দি পিনি বনালেও এটা বেলেগ টেষ্ট, আৰু তিল আৰু গুড় দি পিনি বনোৱাটো এটা বেলেগ টেষ্ট। এইটো টেষ্টটো বেছি ভাল। আপোনালোকে বনাই খাই চাবচোন, মই মিছা কথা কৈছোঁ নে কি গম পাব। আৰু এটা নতুন ভিডিঅ'লৈ আকৌ আহিম আপোনালোকৰ আগলৈ। আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।